নমস্কাৰ ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল বিন্দাছ পিংকি নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া আমি যাওঁ যি ঠাইলৈ যাব খুজিছিলোঁ, এতিয়া আমি যাব ওলাইছোঁ, তেন্তে আপোনালোক দেখুৱাই আছোঁ আৰু কিয় যাব ওলাইছোঁ মই কৈ আছোঁ। সকলোৱে গ'ল, আমি যাওঁ এতিয়া। এয়া আহি পালোঁ আমি, এয়া চাকত আহিলোঁ আৰু কিয় আহিলোঁ মই ক'ম আপোনালোকক। প্ৰথম এইটো মন্দিৰ হ'ল, এতিয়া মন্দিৰটো দৰ্শন কৰি ল'লোঁ। চেন্দেলযোৰ পিন্ধি লওঁ। এয়া চাওক, এই হাইৱে হয় এইটো আৰু হাইৱেৰ কাষতে মন্দিৰটো। ফাৰ্ষ্ট মন্দিৰ এইটো হয়। এতিয়া ব'লক। এয়া প্ৰথমতে আমি ফুল মালা লৈ লওঁ। ফুল মালা লৈ ল'লোঁ, এতিয়া ভিতৰলৈ যাওঁ। ৱাও, বহুত ধুনীয়া লাগিছে বাহিৰত আৰু এই মন্দিৰটো পাহাৰৰ তলতে অৱস্থিত। বহুতে ভাল লাগে আৰু বিহু চলি থকাৰ কাৰণে ইয়াত মানুহ বেছি নাছিলে। আমি বহুত সোনকালে আহিছিলোঁ, তাৰ বাবে মন্দিৰটোৰ ভিৰ ভাৰ নাছিলে। তাৰ পিছত লাহে লাহে সকলো মানুহবোৰ আহিব ধৰিছিলে আৰু ভিতৰত ভালদৰে দৰ্শন হৈ গ'ল। বহুত ভাল লাগিলে আৰু ভিতৰৰ মন্দিৰটো চাব লগা মন্দিৰ হয় আৰু শুনিছোঁ মানে বহুত মনৰ আশা পূৰা হয় মন্দিৰটোত। ইয়াত সেৱা কৰি ল'লোঁ আৰু এতিয়া মেইন ভিতৰৰ মন্দিৰলৈ যাম আমি।
গোপেশ্বৰ দেৱালয়লৈ আমি আহিছিলোঁ আৰু কিয় আহিছিলোঁ মই ইয়াতে কৈ আছোঁ মই সপোনত পাইছিলোঁ মানে দুইদিনমান মই এনেকৈ সপোনত দেখি আছিলোঁ মই ভাবি আছিলোঁ কি মানে ক'ত হয় মন্দিৰটো ভাবি আছিলোঁ এদিন মই ৰাস্তাৰ পৰা আহোঁতে দেখিলোঁ যে মই এইটোৱে মন্দিৰৰ মই সপোন দেখিছিলোঁ আৰু মই মানে এটা আশা ৰাখিছিলোঁ মনত যাতে মই যদি মন্দিৰটো কেতিয়াবা দেখা পাওঁ এনেকুৱা বিহুৰ টাইমত মানে আহিম আমি আৰু মোৰ হাজবেণ্ডৰ মানে মনত এটা আশা ৰাখিছিলে কি আহি মানে দৰ্শন ল'ব এয়া বহুত ভাল লাগিলে আৰু মোৰ এইটো মন্দিৰ মোৰ সপোনত পোৱা মন্দিৰ হয় আৰু মই আজি আহি ইমান আনন্দ লাগিছে মনত ইমান আনন্দ লাগিছে বহুত ভাল লাগিছে আৰু বহুতে ভাল লাগিছে আহি পিনে তেন্তে বহুতে ভাল লাগিল এতিয়া আমি কৰি ল'লোঁ সেৱা কৰিলোঁ আশীৰ্বাদ লৈ ল'লোঁ তেওঁ আৰু আছে মন্দিৰৰ সন্মুখতে এনেকৈ এটা পুখুৰী আছে বহুত ধুনীয়া পুখুৰীটো মোৰ সঁচাই বিশ্বাস হোৱা নাই মানে সপোনত পাইছিলোঁ আৰু আজি তেওঁৰ দৰ্শন কৰি গ'লোঁ ইয়াতে বস্তুবোৰ কিনি আছে এতিয়া আমি ঘৰলৈ যাম